গাইজ বহুত দিনৰ মূৰত আজি ব্লগ আৰম্ভ কৰিছো। আজি আমি আছো অৰুণাচল, মানে টাৱাং গৈ আছো। পৰিৱেশটোৱে ইমান ধুনীয়া লাগছে। আহি ৰাস্তাতে দেখা পাই পেলাই অলপ ৰখি ফটো চটো তুলিলো। এতিয়া গৈছো আমি দিৰাঙলৈকে। আপোনালোকক দিৰাঙত গৈ তাৰ ঠাইবিলাক দেখাম। গাইজ বহুত পাহাৰৰ মাজে মাজে আহি কেনে তামাম ঠাণ্ডা লাগিছে আৰু পৰিৱেশটো দেখাই দিছো। চাওক, ৱাও কি ধুনীয়া। আমাৰ ল'ৰাহঁতে কি কৰি আছে মই তাকে আপোনালোকক দেখাই দিছো। ৰ'ব, ল'ৰাহঁতে কি কৰিছে চাও 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 চাও। ঠাণ্ডা তামাম ঠাণ্ডা গাইজ, তামাম ঠাণ্ডা আৰু পৰিৱেশ চাওক মজা। কি কম আৰু মানে যিটো ৰাস্তা, এই ৰাস্তা নাজানাই বেলেগ। পৰিৱেশ চাওক না, এই পাহাৰৰ মাজে মাজে এই ৰাস্তা দি আহি বাইক ৰাইড কৰাৰ মজাটো সঁচাকে বেলেগ দেই গাইজ। খুবেই ভাল লাগিছে, খুবেই ভাল লাগি আছে। আমি গৈয়ে আছো, কি গৈ আছো আপোনালোক পিছত জনাম। কিন্তু আমি দিৰাং নগলো, আমি দিৰাং এৰি থৈ পেলাই আৰু বহুত আগত গুচি আহিলো। দিৰাঙত আমি একো চোৱা নাই আৰু বেলেগ কিবা চাব গৈ আছো। কালিলৈ দেখাম গাইজ আপোনালোকক, কালিলৈ চাম গাইজ। কি কম, পুৰা ঠাণ্ডা ঠাণ্ডা ঠাণ্ডা। ভিজি গলো গাইজ। কুঁৱলী, বৰষুণ নহয় কুঁৱলী, পুৰা কুঁৱলী। এইফালে নিৰঞ্জন আৰু আমাৰ লগৰ কেইটা আহি আছে, এইফালে আহি আছে। ওলাব ৰবক, মই দেখাই থাকিম। মানে বহুত থূৰ আহি এনেকুৱা তাৰ মজা জাগা পাই আছো। কেৱল কুঁৱলী 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 কুঁৱলী। এইয়া জুই জ্বলাই আহি থকা নিচিনা লাগি আছে। মজা 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 মজা। হাতত একো নাই, মানে হাতেদি ভিডিঅ' কৰি আছো। নিৰঞ্জনক সুন্দৰ ধৰ গাইজ, বৰফ পৰিলে গাইজ। ফাইনেলি গাইজ, আৰু নিৰঞ্জনক কৈ আছো ভিডিঅ' কৰ। সি গাইজ গ্লভছ নোখোলা ঠাণ্ডাৰ গাইজ। সাংঘাতিক ঠাণ্ডা, সাংঘাতিক। মানে অক্সিজেন নাই, কথা জোৰকে ক'ব নোৱাৰো। ইয়াতে চবে ৰেইনকোট চেইনকোট পিন্ধি আছে। মাজতে পুৰা মানে স্নো পালো, অলপ কুঁৱলী পালো, ৰাস্তা পুৰা দেখা নোপোৱা হৈ গ'ল। এতিয়া অকমান খালী ঠাই পাইছো, সেই অলপ মুকলি লাগছে। সেইকাৰণে ইয়াতে ৰখি ৰেইনকোট চেইনকোট পিন্ধি পুৰা কঁপি আছো গাইজ, পুৰা কঁপি আছো। এইবিলাক পিন্ধিবৰ কাৰণে হাত মোজাটো খুলিব লগা হৈছে। একদম অৱস্থা নাই গাইজ। বেছি কথা নকওঁ, বাকী যাই ল। আৰু কিলোমিটাৰে আছে, 40 কিলোমিটাৰ যাই পাওঁতে কিমান টাইম লাগে গম নাপাওঁ। আমি মানে যাই পাই হলে তাৰ পৰা কম আৰু আমি কেতিয়া আহি পালো, কি কলো, এভৰিথিং আপোনালোক তাৰ পৰা কম। এতিয়া বেছি জোৰকে কথা ক'ব নোৱাৰো, কাৰণ অক্সিজেন বহুতেই কম ইয়াতে। আৰু এইফালে চাওক, এবাৰ মই পৰিৱেশটো দেখাই দিছো। ইহঁতে গোটেইকেইটা বহি ড্ৰেছ কৰি আছে, পুৰা ড্ৰেছ কৰি আছে গাইজ, পুৰা ড্ৰেছ কৰি আছে। এনেকে আৰ্মি গাড়ী বিলাক আহি থাকে গাইজ। এতিয়া আমি পুৰা বেগ চেক মানে বান্ধাৰ পৰা খুলি আছো। আৰু ইহঁতক চাওক, একদম কেইটা পিন্ধছি মানুহ, তিনটা বম দেখা হৈ গৈছে। গাইজ চবৰে এই অৱস্থা, মানে ঠাণ্ডাই হাড্ডি কপাই দিছে গাইজ। ফাইনেলি গাইজ আহি পালে হোটেল জং। আৰু সেয়া চাক, সেই হোটেল জং ইয়াতে পুৰা পাৰ্কিং চাৰ্কিং কৰি দিলো। এতিয়া আমি ওপৰত যাই পেলাই ৰুমটো দেখাম বাৰু আপোনালোকক। একদম পাহাৰৰ মাজে মাজে যেনেকে আহিছো নহয়, কি ঠাণ্ডা। জেকেটৰ ওপৰত আকৌ ৰেইনকোট পিন্ধি লৈছো, ৰেইনকোট পিন্ধিছো। ওপৰত মাফলা চাফলা একমাহমান মাৰছো, উপায় নাই, তামাম ঠাণ্ডা গাইজ। মানে ভালো লাগছে। আৰু ৰাস্তাবিলাক মাজে মাজে অলপ বেয়া পাইছো। আৰু যি নহওক ফাইনেলি বহুত ধুনীয়াকে আহি পাইছো। এতিয়া ৰুম পাই গলো, এতিয়া টেনচন নাই। আজি বিন্দাছ ইয়াতে থাকিম। মানে জঙত আছো, জং জাগাটোৰ নাম হৈছে জং, আৰু হোটেলখনৰ নামো হৈছে জং। ৰব পোহৰ আহিছে নে নাজানো। হোটেলখনৰ নামো হৈছে জং আৰু ঠাইখিনিৰ নামো হৈছে জং। গতিকে এই জঙত আজি আমি থাকিম। আৰু অহাকালি এটা এনেকুৱা ঠাইত গৈ আছো, আপোনালোকক দেখাম। নেক্সট ভিডিঅ'টো আপোনালোকে কেতিয়াও মিছ নকৰিব। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছো। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আহি আছে মজা ধামাকা ব্লগ। বাই বাই গাইজ। এতিয়া আমাৰ ৰুমটো দেখাই আছো আপোনালোকক। এয়া চাওক, আমাৰ ৰুমটো যি নহওক আৰু বাকী কি দেখাম আপোনালোক দিয়ক। জুবিন দা, জয় জুবিন দা। আৰু ডাবল এনেকে তলতো থাকিব পাৰিম, ওপৰতো থাকিব পাৰিম। বহুত গিখন আছে, 1, 2, 3, 4, 5, 6, মানে 12খন বেড আছে গাইজ, 12খন বেড আছে। আমি মানুহ হলো 8জন, টেনচন নাই, বিন্দাছ। কি ক'ত চিন্তা মাৰছা, ক'ত গাইজ। মানে এতিয়া অকণমান চাপাৰ হৈছে না, মাথাত লাগি যায়। কি বোলে শূন্য মাৰিলে মাৰা ভাঙছে নেকি? চাচ লাগছে এই আগৰে এইটো চালা। মই বোলে কি মাৰিলি তই এইটো।